দহটি 1500 500 কালি আৰু 100 দিবলৈ আছিলে 2100 এটো ওচৰত 100 টকা পইচা আছে চাচোন কাবা তুমি হেৰি কৰিব লাগিছে ন মই বিহু বস্তু উলিয়াই লোৱা টকা 500 তোমালোকে মই চাই দিওঁ গুচি আহোঁ এইখিনি এইবিলাক কি কৈ দিয়ক নাম মাটি চাকি হলিতা লগালা নাই ললিতা এইবিলাক হলিতা ফুল হ'ব পাৰ এখন ল'লা না ওপৰত কিবা এখন দিব লাগিব ৰাস্তাটো মই দি থৈ আহিছোঁ ৰাস্তাটো থাকি দিব জানা নাই চাকি নাই বনালা তুমি থাকি দিব এইপিনে কিবা এটা কৈ দিয়া এয়া চাকি দিবলৈ আহিছোঁ পথাৰত পোক পতংগৰ পৰা ৰক্ষা পৰিবৰ কাৰণে সেইখন আমাৰ পথাৰ এইখন আমাৰ পথাৰখন ধুনীয়া লাগিছে এইপিনে আমাৰ ভণ্টিয়ে ফুল আছে তেলকো আনিবলৈ কিমান মেডিকেল দিব লাগে এইফালে এতিয়া মায়ে চাকি দিব আজি আমি কাতি বিহুত আমাৰ চবৰ ইয়াৰ ঘৰত বন্তি জ্বলিছে এয়া আজি আমাৰ বিহুত বহুতো ভাল লাগিছে চবে লোকে আমাৰ গোটেই গাঁৱৰ মানুহে গোটেই চাকি জ্বলাই পুৰা উজ্জ্বল কৰি পেলাইছে আমাৰ গাঁওখনক আৰু কাতি বিহুটো আচলতে বহুত ভাল লাগে কাৰণ চবে চাকি বন্তি জ্বলায় আৰু এয়া চাওক আমাৰ গোটেই গাঁৱত গোটেই চাকি জ্বলিছে নহয় এয়া আমাৰ ভণ্টিয়ে এয়া চাকি জ্বলাইছে দেখিছে চব ইমান ভাল লাগে পদূলি হোৱাৰ এগছি চাকি জ্বলি থাকিলে
গম পাইছে আৰু হৈ আগলৈ চাওক কি ধুনীয়া চাকি জ্বলি আছে আপুনি মোক নাই দেখা আপুনি মোৰ কথাকেইটাকে শুনক এয়া দেখিছে এই গছি কাতি বিহুত পথাৰতো আৰু লোকৰ পদূলিয়ে এগছি বন্তি জ্বলি আছে আৰু গোটেই ঘৰখন আমাৰ গোটেই উজ্জ্বল এইটো আমাৰ দাদা ৰূপজ্যোতি 1 মিনিট আমাৰ ধুনীয়া গাঁও দেখিছে চবেই ঘৰে পদূলিয়ে এই বন্তি জ্বলাইছে এয়া আৰু কাতি বিহুত বহুতো ভাল লাগে কাৰণ এগছি বন্তি জ্বলাই চাওক আমাৰ গোটেই গাঁৱত চবে এয়া লোকৰ ঘৰৰ পদূলিত এগছি চাকি বন্তি জ্বলাইছে আৰু কাতি বিহুত বহুত ভাল লাগে কাৰণ আমি চবে ঘৰে এতিয়া নিশাত আমি যাবলৈ পাৰোঁ এয়া চাওক গোটেই ঘৰৰ মাজত চবে পদূলি মুখে এগছি বন্তি জ্বলাইছে আৰু এয়া চাওক আমাৰ গাঁওখন কিমান ধুনীয়া লাগে আমি বহুত বেছি এই ভিডিঅ'টো কিয় বনাইছোঁ যাতে আমি মৰিও আকৌ জনম হওঁ তেতিয়া আমাৰ কাতি বিহু এনেকৈ শুভেচ্ছা জনায় আৰু আপুনিহঁতে আমাক নাই দেখা ইমান আন্ধাৰ হৈছে আৰু এজনী চাওক আমাৰ ভণ্টি চাওক এইজনী আমাৰ টোপালি জোনাক দৌৰি আহিছে কাতি বিহু বুলি গম পাইছে এয়া চাওক চবৰে ঘৰে এগছি বন্তি আমাক কিমান হেঁপাহ কাতি বিহুটোলৈ আৰু এইকেইদিন মোৰ ধৈৰ্য হোৱা নাছিলে বহুত দিনৰ পৰা এইজনী আমাৰ ভণ্টি মই ব্লগ বনোৱা নাই ভণ্টি এয়া হ'ব আহিছে চাওক তহঁতৰ জবা ফুল বহুত ধুনীয়া লাগিছে দেই আমাৰ সকলো ৰাইজ কাতি বিহু খাবলৈ ঘৰে ওলাইছে এজনী আমাৰ বৰমা মাইনা দাদা মা কল গলি গো এয়া চাওক আমাৰ সকলো ৰাইজ কাতি বিহু খাবলৈ ওলাইছে অ' মা এয়া চাওক আমাৰ এয়া গোটেই ৰাইজ আহিছে দেখিছে নহয় আমাৰ গোটেই আন্ধাৰ কোন্ধাৰ কি উঠিব হা সাপ এখনহে ওলাব আমি লেম্পটো মানে প্ৰথম আপোনাহঁতৰ ঘৰৰ পৰা আহিছোঁ আপোনাহঁতৰ ঘৰৰ পৰা এই যে আমাৰ দাদাই ভৰি চৰি দুখ পাই মেলি কাতি বিহুত বহি আছে এজনী আমাৰ আইতা দেখিছে ন বিচনাতে পৰি থাকে কাতি বিহু খাবলৈ পোৱা নাই এজনী বৰমা সজোৱা কচুৱাত লাগি আছে এইটো বৰ্তা চাওক
নাৰিকল কুটি আছে কাতি বিহু কাৰণে ইয়া গাড়ী দিয়া বস্তা দিয়া আমাৰ কাতি বিহু খাবলৈ ল'ৰা ছোৱালী আগত বহি আছে এইজনী বমা হাই বুলি কৈ দিছে এইজনী ভণ্টি এইজনী আমাৰ জানমণি বমা এইটো আমাৰ মৰম এয়া এইটো আমাৰ মৰম এয়া দেখিছে হাই বুলি কৈ দে চব বহক এইকেইজনী আমাৰ জা-জলীসকল এতিয়া কুকুৰটো নেযায় মানুহৰ ওচৰত চাপি লৈছে এয়া চাওক আমাৰ এইসকল ভিডিঅ'হে কৰিছোঁ এইকেইজনী গোপিনী আৰু এফালে জা-জলী দেই এইকেইজনী জা-জলী 4জনী জা-জলী আৰু এইটা ল'ৰা ছোৱালী আমাৰ হৈ যাব ক'ত মই নাজানো মজা এটা বনোৱা ডিফেণ্ড কৰিব লাগিব এতিয়াহে পাঁচটা প্লেয়াৰ মজা এটা বনোৱা এইটো বাউন্সাৰ মাৰিব পাৰিবা অকণ আগত বাউন্সাৰ একেবাৰে বাউন্সাৰ এইটো ৱেট হৈ যাব গোৱা কি খাইছা তো কি খাইছা নো Pula.
কি দাদা দাদা মই ভাবি না বা কি ধুনীয়া লাগিছে শেৱালি ঐ চোৱা কি ধুনীয়া লাগিছে মজা লাগিছে ơi ê cô bay লাইটবোৰ পুৰা দিম লাইট মাগো প্ৰভু ভকতি প্ৰখান নাজানো বাহন নাজানো বিসৰ্জন পূজা বন্ধ নাজানো কিঞ্চিত এই প্ৰসাদ বিলাই আছো হেল্ল'